নমস্কাৰ মই পৰিস্মিতা অন্য এটি ভিডিঅ'লৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। তো আজি মানে যাম বেটাৰ মানে গাটো সুস্থ হৈ আছে, মানে আজি বেটাক লৈ যাম ডক্টৰৰ ওচৰলৈ। তাত গৈ মানে দেখুৱাই আছোঁ। কিমানখিনি দেখুৱাব পাৰোঁ তেন্তে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। অকণমান ফাৰ্মাচী ইয়াতে বহি আছোঁ আমি। আৰু ইয়াত দেখিছেনে বেটাৰ অৱস্থা একদম বেয়া। বাৰেকুৰি চাব চেণ্টাৰত আমি মানে বেটাক বেজী দিবলৈ আহিলোঁ। ইয়াতে মানে এনেকৈ ৰখি আছোঁ, নাৰ্ছ মানে অহা নাই তেনেকৈ আৰু দেখুৱাই আছোঁ। আৰু কিমানখিনি দেখুৱাব পাৰোঁ তেন্তে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। মই ইয়াত এনেকৈ ইয়াতে ৰখি আছোঁ, মানে কি কৰিম বুলি এনেই থকা টাইমটোত। এইফালে চাওক না পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ। পিনে ইমান ডাঙৰ গছ। কোনে বেমাৰী বুলিব বাৰু ন? আজি বেজী এটা দিয়াম হৈ যাব ন, এটা হৈ যাব ন, আৰু এটা দিয়াম ন। এনেকৈয়ে বেটা আৰু দেউতাকে মানে এনেকৈয়ে খোজকাঢ়ি ফুৰিছে। বেটা হাই কৈ দিয়া, বেটা হাই কৈ দিয়া। হাই গাইজ, মই এতিয়া সুস্থ হৈ গৈছোঁ সম্পূৰ্ণ। আজি আৰু সুস্থ হ'ম গৈ দিয়া। ভাল হৈছিলে, আজি আৰু সুস্থ হ'ম গৈ দিয়া বেটা। আজি বেজী লৈ কিনে খচ কৰি কিনে ভাল হ'ব। এয়া ৰাস্তা পিনে ওলাই আহিলোঁ অলপ, কিমান বেমাৰ গাই ভিতৰত সোমাই থাকিম। আৰু এয়া বেটা আৰু আমাৰ ভাগিন আৰু এই ছোৱালীজনী আহি আছে। আহা বেটাই বোলে ঘৰত নাযায় হেনো। আহা আকৌ বেটাই ঘৰত নাযায় বোলে, আকৌ লৈ গৈছে উভতাই। মোৰ ভইচটো শুনিছেনে? ইমান বেয়া হৈ গৈছে, মানে চৰ্দি লাগি, চৰ্দি কাহ পুৰা লাগিছে। আৰু আহা যাওঁগে, আহা জলদি আহা। গেজু বৰষুণ দিছে দেখা নাই? পিনে চাওকচোন পৰিৱেশ অলপ দেখুৱাই দিছোঁ, ইমান সুন্দৰ পৰিৱেশ। এফালেদি গৈ আছোঁ, মানে আকৌ বেটাই উভতাই নিলে গৈ আছোঁ। আৰু ঐ আহিছা নাই? আৰু এয়া দেখিছেনে, এয়া হয় টেষ্ট। বেটাই মানে ৰাস্তা পিনে দৌৰ মাৰি আহি থাকোঁতে মানে উভতি আহোঁতে মানে উবি খাই পৰোঁতে মানে উঠটো ফাটিলে, তাৰ পৰা তেজ ওলালে। ইয়াৰ ৰুমালখন গোটেইখন তেজে হয়। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, সম্পূৰ্ণকৈ চালেহে ভিডিঅ'টো বুজি পাব আপোনালোকে। তেন্তে চাই থাকক, অকণমানো স্কিপ নকৰাকৈ। বেটা তোমাৰ কোনডোখৰ হাও হৈছিলে? কোনডোখৰ হাও হৈছিলে চাওঁ কৈ দিছোঁ। ঐ ডোখৰ গদে হাও কোনডোখৰ হৈছিলে বেটা? এটি চাওকচোন। আৰু মোৰ ভইচটো শুনিছেনে? পুৰা হাও হ'ল, মুখতে হাও হ'ল, দুদম কৰিলে। ৰাস্তা পিনে ওলাই আহিলোঁ আজি আকৌ ন, কিমান ঘৰত সোমাই থাকিম আৰু। এইটো ৰাস্তাতে বেটাই পৰিলে, আজি আকৌ ওলাই আহিলোঁ বেটা আৰু মই।
এনেই গাটো ভাল নালাগে ঘৰৰ ভিতৰত সোমাই থাকিলে। এইফালে আইতা কৰে আইতা ক'ৰ পৰা আহিলা কৈ দিয়া কৈ দিয়া। আজি আকৌ মানে ইয়াৰ পৰা মানে ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ বেমাৰ হৈ আছিলে মানে জ্বৰ চৰ্দি কাহ এইবিলাকে হৈ আছিলে আৰু এতিয়া বেমাৰ পৰা আপোনালোকৰ আশীৰ্বাদত মানে এতিয়া বেমাৰ ভাল পাইছোঁ। তো ইমানো ভাল পাইছোঁ বুলি ক'ব নোৱাৰোঁ আৰু অলপ দেখিলোঁ মানে কফ হ'লটো সেইটো কাৰণে মানে কাহ ধৰি আছে। তো সম্পূৰ্ণ সুস্থ হোৱাগৈ নাই মানে এতিয়ালৈকে আৰু পেটৰ পূৰা জ্বৰ চৰ্দি কাহ এইবিলাকে হৈ আছিলে। দুইটা মাক পুতেক একেলগতে বেমাৰ আৰু বহুত কষ্টও পালোঁ এইকেইটা দিন আৰু ল'ৰাকে চামনে আৰু মই নিজকে চাম তেনেকুৱা কণ্ডিশ্যন হৈছিলে, তেনেকুৱা অৱস্থা। ভিডিঅ' কৰি মোৰ মানে থৈ দিয়া হৈ ভিডিঅ' এডিট কৰিবলৈ থাকি যায়, এডিট কৰা নহয় আৰু সময়ো নাপাওঁ কেতিয়াবা আৰু বেটাৰ লগতো অলপ ধেমালা কৰি থাকিব লাগে আৰু সেইটো কাৰণে মই দেখিছেনে বেটা কেনেকৈ ওপৰ ফালে কেনেকৈ চাইছে মানে। কি দেখিছা ওপৰ ফালে চৰাই? তো জোনবাই ওলালে। জোনবাই কি চাইছা এনেকৈ দেখিছেনে ওপৰ ফালে বেটাই চৰাই দেখি পালে। চৰাই পাৰ হৈয়ে গ'ল। হাই কৈ দিয়া বেটা হাই হাই কৈ দিয়া চুমু দাঁত দিয়া চুমু দাঁত দিয়া সেইটো জোনবাই দেখাইছা জোনবাই দেখুৱাই এটা জোনবাই সেইটো জোনবাই এটা এখন লাগি ধৰিছে বোলে। কি হৈছে? মোৰ লাগি ধৰিছে ৰবা মই মৰাই দিছোঁ ৰবা। ইয়াত দেখিছেনে বেটা কেনেকৈ মানে সেইখন মই এনেকৈ জাপি থৈ দিছোঁ মানে বেটাই নহ'লে য'ত ত'ত লৈ যায় লেতেৰা লগাই গোটেই বেয়া কৰি থৈ দিয়ে মানে য'তে ত'তে লৈ যায় ৰাস্তা পিনেও লৈ যায় সেইটো কাৰণে সেনেকৈ থৈ দিছোঁ আৰু কৰিবা ডুম কৰিবা। এয়া বেটাই মানে বেমাৰ পৰা উঠি পুৰা খেলিবলৈ ফ্ৰী পাইছে, ভাল পাইছে খেলিবলৈ। ঐ কি কৈছা? কি কৈছা? কেলেনো পেলাব লাগে বা ইমানে কচু মানে তুমি ন কচু গুটি মানে কচু ইপিনে বেটা এনেকৈয়ে মানে খেলি আছে এবাৰ চকী পেলাই উঠাই এইবিলাকে কৰি আছে আৰু পিটিম মই দাও কৰিম পিটি কৰিম কেলে মই উঠিব লাগে হেনো দেখিছেনে মই উঠিব লাগে হেনো চকীখনৰ পৰা টানিছে কেনেকৈ নুঠো তোমাৰ চকীখনত দুখ পাবা কি পালা বেলেগ জলকীয়া শুকান জলকীয়া পৰিবা ডুম কৰিবা চাওঁ কচু গুটি চাওঁ কচু গুটি দেখিছেনে কেনেকৈ মানে বেটাই চকীখনতে উঠি ল'লে এইবিলাক এনেকৈ বদমাছ কামবিলাক কৰি থাকে পিটি কৰিম মই চাবা দেই
মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আপোনালোকে কমেণ্টত। আৰু তেন্তে আজিলৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, তেন্তে আজিলৈ বাই বাই, টাটা।